বজাৰ যাব ওলাইছোঁ আজি উৰুকাৰ দিন আৰু মাছ আৰু মাংস অলপ আনোগৈ মাংস অলপ মানে হাঁহ এটা আনিম বুলি ভাবিছোঁ আৰু মোৰ বাইদেউ আহি আছে মোৰ বাইদেউ গুৱাহাটীত থাকে আজি গুৱাহাটীৰ পৰা আহি আছে বিহুৰ কাৰণে ঘৰলৈ আহিছে মানে মোৰ ঘৰলৈ আহিছে আৰু বাইদেউ আজি আহি আছে পাবহি টাউন পাইছেহি তাকে ভাবিছোঁ আৰু উৰুকাৰ দিন যিহেতু আৰু উৰুকাৰ দিনত আজি আৰু এসাঁজ খাব লাগিব সকলো একেলগে অলপ মাছ আনিম আৰু এটা হাঁহ আনিম তাকে ভাবি পেলাই ওলাইছোঁ ৰেডি হৈছোঁ বজাৰত যাবৰ কাৰণে মোৰ ল'ৰাটোও যাব ওলাইছে মোৰ ল'ৰাটো বেটা কি কৰিছা তুমিও যাবা দেখোন যাবানে বজাৰত ওলালা তুমি ওলালা এইটো কি লৈছা কি কৈছা বেটা কি কৈছা পানী খাইছা কি আনিবা বজাৰত গাড়ী আনিবা ইমান ডাঙৰ মগ লৈ পেলাই পানী খাইছে যে মোৰ ল'ৰাটোৱে বাপৰে ইমান ডাঙৰ এটা মগ লৈছে লৈ পেলাই পানী খাইছে এনেকৈ নাখায় নহয় বেটা সৰু গিলাচত লৈ পেলাইহে খায় ইমান ডাঙৰ মগ লৈ পেলাই বাপৰে ইমান পানী খায় আৰু বাৰে বাৰে মুটু কৰি থাকিবা দেখোন বাৰে বাৰে মুটু কৰিবা দেখোন চি লাগিছে কৰিবা বাৰে বাৰে বজাৰ গ'লে ক'ত চি কৰিবা তেতিয়া ক'ত কৰিবা তেতিয়া বজাৰ যাব ওলাইছোঁ আৰু চাওঁ কি পাওঁ আৰু মাছ ডাঙৰ মাছ পাওঁনে নাপাওঁ মানে বিশেষ ডাঙৰ মাছ খাবলৈ মোৰ বৰ মন গৈ আছে ডাঙৰ মাছ এটা আনিম বুলি ভাবিছোঁ আৰু বজাৰত গৈ পাই লওঁ কেনেধৰণৰ আজি বাৰু বজাৰত দাম দৰ কেনেকুৱা হৈছে আৰু এটা হাঁহ আনিম বুলি ভাবিছোঁ হাঁহ এটাও আনিব লাগে কাৰণ বাইদেউ আহিছে যিহেতু আজি উৰুকাৰ দিন আজি সকলোৱে একেলগে এসাঁজ খাম আৰু আজি পিছপিনে ভাত বনাব দিছোঁ মই সকলোকে কৈছোঁ আৰু ঘৰত বোলো আজি পিছপিনে বাৰান্দাত বোলো ভাত বনাব লাগিব কাৰণ যিহেতু আজি উৰুকাৰ দিন পিছপিনে বনাম আৰু যেনে আমি আৰু ভেলাঘৰত যেনেকৈ আৰু ভাত খাওঁ তেনেধৰণে আৰু ঘৰতে আৰু তেনেকৈ আৰু অকণমান ফূৰ্তি কৰিম আৰু কাৰণ যিহেতু আজি উৰুকাৰ দিন আৰু তাকে ভাবিছোঁ আৰু মনটো বহুত ভাল লাগি আছে আজি ভাল লাগি আছে আজি আমি ক'লৈ যাম ৰাতি বেটা ক'লৈ যাম ভেলাঘৰলৈ যাম কলিজা ক'ত যাবা তুমি মোৰ লগত ক'ত যাব ওলাইছা এতিয়া বজাৰত কিয় এনে নহয় আমি কি আনিম হাঁহ আনিম আৰু মাংস আৰু কি গাড়ী আনিবা কিয় আজি উৰুকাৰ দিন আজি গাড়ী নানে নহয় আজি মাছ আনিব লাগিব মই ডাঙৰ মাছ এটা আনিম হাঁহ এটা আনিম আজি উৰুকা আমি পিছপিনে সকলোৱে বহাগ বনাই একেলগে আনিবা গাড়ী আনিবা কি গাড়ী ডাম্পাৰ গাড়ী আনিবা ডাম্পাৰ গাড়ী আনিবা মাছ এটা ল'ম হাঁহ এটা ল'ম ডাম্পাৰ গাড়ী ল'ম মানে আমি তোমাৰ ডাম্পাৰখন লৈ পেলাই আমি ৰাতি ভেলাঘৰলৈ যাম হয়নে হয় আমি ভেলাঘৰলৈ যাম ডাম্পাৰ গাড়ীখন লৈ ভেলাঘৰলৈ যাম ডাঙৰ ডাম্পাৰ ল'ম আজি জেঠাই আহি আছে জেঠাই মানে মোৰ বাইদেউ আহি আছে আজি বাইদেউ আহি পাইছেহি আমাৰ টাউন পাইছেহি বাইদেউ আহি আছে বিহুৰ কাৰণে আজি উৰুকাৰ দিন বাইদেউক ভাত বনাবলৈ দিম পিছপিনে বাৰান্দাত বাইদেৱে বনাব আমি সকলোৱে একেলগে আজি উৰুকা মাছে মাংস একেলগে খাম আৰু বেটাও খাব ন বঢ়িয়া আজি ফূৰ্তি লাগি আছে আমি এতিয়া যাবলৈ ওলাইছোঁ বজাৰলৈ সকলোৱে এতিয়া বজাৰত কি পাওঁগে হাঁহ পাওঁনে নেপাওঁ ল'ব পাওঁনে পাম ডাঙৰ হাঁহ বহুত ডাঙৰ হাঁহ ওলাব আৰু ডাঙৰ মাছ ওলাইছে আজি মাছ ল'ব লাগিব হাঁহ ল'ব লাগিব আৰু ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব স্কিপ নকৰাকৈ আৰু মোৰ ভিডিঅ'টো ফাইনেলি এতিয়া আমি বজাৰত যাব ওলালোঁ আৰু বৰ্তমান কোন আহি পালে এতিয়া চাওক গণেশৰ বাইক আহি পালে মোৰ বাইদেউ আহিলে মই বাইদেউৰ কাৰণে ৰখি আছিলোঁ এতিয়া বজাৰলৈ যাম আৰু মাছ আনিবলৈ আৰু হাঁহ আনিবলৈ বাইদেৱে মোক কৈ আছে যে আজি এটা হাঁহ আনিব লাগে কাৰণ যিহেতু আজি উৰুকা এই বাইদেৱে বনাব আজি আমাৰ ঘৰত ধুনীয়া কুকিং কৰিব জানে এই বাইদেউৰ কাৰণে ৰখি আছিলোঁ আহি পালে ইতিমধ্যে বাইদেউক লৈ গৈ আছোঁ এতিয়া বজাৰলৈ আৰু এতিয়া আমি বজাৰত গৈ আছোঁ আৰু বজাৰখনৰ কি লওঁ কি নলওঁ আপোনালোকক দেখাই থাকিম আমি গোটেইকেইজনে যাম আমি ৰখি আছিলোঁ আৰু এতিয়া যাব ওলাইছোঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে বজাৰ যোৱাৰ আগতে এটা বস্তু দেখাই দিম কালি মোমায়েকে এটা ঘপককৈ চোলা আনিছিলে চোলাটো কি হ'লে দেখাত ডাঙৰে হয় ফুটি দেখাইছোঁ আপোনালোকক চোলাটো দেখাত ডাঙৰে হয় কিন্তু এইখিনি মাথাটো নোসোমায়
মাথাটো নুসুমাই আৰু বজাৰলৈ যাম কাৰণটো হৈছে মই এইটো কাপোৰটো সলাই থৈ আহিমগৈ কাৰণ সৰু কাপোৰ হ'লেতো কেনেকৈ পিন্ধাম ন আৰু ঘৰততো পেলাই থ'ব নোৱাৰোঁ আৰু চোলাটো মানে এটাই ভাল হৈছে মই সলাই দিবৰ কাৰণে মোৰ বাইদেউৰ দোকানৰ পৰা আনিছিলে বাইদেউৰ দোকানৰ পৰা অনাৰ কাৰণে মই এতিয়া সলাই দিমগৈ চোলাটো আৰু তাত গৈ পেলাই মই আপোনালোকক দেখাই আছোঁ কি লওঁ দিন আৰু হাঁহ এটা লৈ ল'লোঁ লৈ পেলাই আজি গৈ আছোঁ ঘৰলৈ আৰু হাঁহ এটা লৈ ল'লোঁ বজাৰত আহিলোঁ এটা হাঁহ ল'লোঁ অলপ পিছত আৰু যাম আৰু মাছৰ বজাৰত সোমামগৈ মাছ কেনেকুৱা আপোনালোকক দেখুৱাই আছোঁ মাছৰ দাম কেনেকুৱা আৰু কিমান হাঁহটো 520 টকা ল'লে 520 টকা লৈ ল'লে হাঁহটো আজি ল'লোঁ আৰু এতিয়া হাঁহটো অলপ পিছত মাছৰ বজাৰলৈ গৈ আছোঁ মাছৰ বজাৰত যাই মাছ ল'মগৈ মাছ কেনেকুৱা আৰু মাছ দেখুৱাম মই এতিয়া ল'লোঁ এইটো এযোৰা ল'লোঁ 700 টকাত এতিয়া মাছ নহ'লে যাম বিহু দিন পইচা নাই যদি খাব লাগিবতো বিহু কেনেকুৱা মজা হৈছে মজা হৈছে আপুনি কিমান দিন ল'লে জাতীয় বিহু আপুনি কিমান দিন ল'লে উৎসৱ এইটো এযোৰাত 800 টকা লৈছে মজা মজাকে খাব লাগিব মাছ আনি থৈছোঁ 4টা কাঁড় মিছত আধা কেজি হৈছে সেয়া আগবেলা আনি থৈছোঁ নহ'লে আপোনাৰ ঘৰতে যাম আৰু আজি বিহু খাবলৈ আজি বিহু খাবলৈ আপোনাৰ ঘৰতে যাম মাছৰ বজাৰত সোমাইছোঁ আজি মাছৰ দাম বহুত আৰু কাৰণ যিহেতু আজি মাঘ বিহু উৰুকা যে মাছৰ দামটো বহুত বেছি তাকে ভাবি পেলাই আৰু ৰিম্পীয়ে ক'লে যে আৰু চন্দা মাছকে এটা লৈ লোৱা ৰিম্পীয়েও চন্দা মাছ খাই ভাল পায় বিশেষ ময়ো বহুত ভাল পাওঁ চন্দা মাছ খাই তেল মাছটো খাই বহুত ভাল লাগে আজি তাকেই ভাবি পেলাই লৈ ল'লোঁ আৰু চন্দা মাছ এটাকে আৰু 2 কিলো ওজনৰ এটা লৈ ল'লোঁ আৰু এই সন্ধিয়া যায় আৰু বনাব দিম আৰু ৰিম্পীয়ে বনাব আৰু আজি মাঘ বিহু আৰু যিহেতু মাছ খাব লাগে সেইকাৰণে হাঁহো লৈছোঁ চাই লওঁ 2টা খাওঁ নে এটাই খাওঁ আৰু কিন্তু যি মাছটো খাবই লাগিব মাছ আৰু চুকা টেঙা আৰু গছ আলু এইটো আমাৰ পৰম্পৰা আমি খাবই লাগিব আজি মজা ৰিম্পীয়ে বনালে মাছ বনালে এয়া মাছ বনালে এই মাছে চুকা টেঙাই গছ আলুৱে বনালে এয়া মাছ আৰু চুকা টেঙাই গছ আলু এই মজা বনালে দেই ধুনীয়া লাগিছে দেখিবৰ কাৰণে যিহেতু আমাৰ পৰম্পৰা আৰু আমাৰ অসমীয়া সমাজত বিশেষ পৰম্পৰা থাকে যেন কাইলৈ বিহু আজি উৰুকা নিশা যিহেতু গছ আলু চুকা টেঙা মাছে খায় এয়া মাছে গছ আলু চুকা টেঙাই বনালে বৰ ধুনীয়া বনাইছে হাঁহৰ মাংস এইয়া হাঁহে আলুৱে বনাইছে ধুনীয়া বনাইছে বৰ ধুনীয়া লাগিছে দেই দেখিবৰ কাৰণে কিন্তু বৰ ধুনীয়া লাগিছে বৰ শুৱনি লাগিছে আৰু খাম আৰু এতিয়া খাম আৰু কাৰণ যিহেতু আজি উৰুকা আৰু এতিয়া খাব লাগিব আৰু একদম মজাকৈ খাম আৰু একদম ভোকত আছোঁ আৰু তামাম ভোক লাগিছে আজি বহুত খাম দেই আজি বহুত খাম তামাম ভোক লাগিছে আজি উৰুকাৰ দিন একদম মনোফূৰ্তি মাছ আৰু মাংস বনাইছে ৰিম্পীয়ে আজি খাব লাগিব ধুনীয়া খাব লাগিব ভাত খাবলৈ ওলাইছোঁ ইয়াতে লৈ আৰু এইখিনিতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই অকণমান নিজকে উৎসাহিত হওঁ নতুন ভিডিঅ' বনাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ